যে আজিলৈকে আমাৰ যিসকল শ্বহীদ পৰিয়ালসকলে যিটো এছগ্ৰেচিয়া পাবলগীয়া আছিলে সেই আজিলৈকে সম্পূৰ্ণ হোৱা নাই। চৰকাৰে যিটো হিচাপ দিছিলে তাতকৈ আৰু বহুগুণে ইয়াৰ যিটো সংখ্যা সেইটো বেছি হ'ব। গতিকে চৰকাৰে যিখিনি শ্বহীদ পৰিয়ালক এছগ্ৰেচিয়া দিবলগীয়া আছিলে আজিলৈকে সম্পূৰ্ণ হোৱা নাই, আৰু যিখিনি দিছে সেইটো একেবাৰে নগণ্য। গতিকে চৰকাৰক আহ্বান জনাম যাতে শ্বহীদ পৰিয়ালৰ যিখিনি পাবলগীয়া সাহায্য সেইখিনি যাতে সোনকালে আদায় দিয়ে। মই এটা কথাই BTC চৰকাৰক ক'বলৈ বিচাৰোঁ যে আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আপোনালোকে শ্বহীদৰ তেজৰ ওপৰেদি গৈ আজি ক্ষমতাত অধিষ্ঠিত হৈছে। অন্তত আপোনালোকে এই শ্বহীদৰ লগত ৰাজনীতি নকৰাটো ভাল হ'ব। আৰু যিখিনি আমাৰ NDB সদস্য তেখেতসকলে যিখিনি 4 লাখকৈ যিটো পাবলগীয়া আছিলে সেইখিনিও আজি বহুতে থাকি গৈছে। গতিকে সেইখিনিকো যাতে সম্পূৰ্ণ কৰে, নহ'লে অনাগত দিনত আমি যিকোনো সময়ত যিকোনো মুহূৰ্তত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।